দিয়ক বাংলাবি হুঁশিয়ার বাংলাবি হুঁশিয়ার কেন্দ্র সরকার হুঁশিয়ার অসম সরকার হুঁশিয়ার NSPC go back NSPC go back আমাদের বনখিরি জল বিদ্যুৎ প্রকল্প ভাঙি দিও আমাদের বনখিরি জল বিদ্যুৎ প্রকল্প ভাঙি দিও এনক্লাব জিন্দাবাদ এনক্লাব জিন্দাবাদ NSPC go back NSPC go back বাংলাবি হুঁশিয়ার বাংলাবি হুঁশিয়ার আমাদের বনখিরি জল বিদ্যুৎ প্রকল্প ভাঙি দিও আমাদের বনখিরি জল বিদ্যুৎ প্রকল্প ভাঙি দিও বাংলাবি হুঁশিয়ার অসম সরকার হুঁশিয়ার কেন্দ্রীয় সরকার হুঁশিয়ার কেন্দ্রীয় সরকার হুঁশিয়ার আমাদের বনখিরি জল বিদ্যুৎ প্রকল্প ভাঙি দিও আমাদের বনখিরি জল বিদ্যুৎ প্রকল্প ভাঙি দিও মুক্তি অঙ্গ সমিতি জিন্দাবাদ মুক্তি অঙ্গ সমিতি জিন্দাবাদ রাজনীতি জাগিছে রাজনীতি জাগিছে NSPC ভাঙি দিও NSPC go back big time ভাঙি দিও big time ভাঙি দিও আমাদের বনখিরি জল বিদ্যুৎ প্রকল্প ভাঙি দিও আমাদের বনখিরি জল বিদ্যুৎ প্রকল্প ভাঙি দিও NSPC go back NSPC go back NSPC go back প্রধানমন্ত্রী ক্যান্ডিডেট হিসাবে 2014 চনৰ অসম অৰুণাচল সীমান্তত পাছিঘাটত আমি সন্মানে মাৰি কৈছিলে যে আমি ক্ষমতালৈ আহিলে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিজ্ঞানী এনেকুৱা এটা এটিটিউড দিছিলে গতিকে সেইকাৰণে আমি তেখেতলোকৰ মুখামুখি হ'ব বিচাৰিছো গতিকে আমি আপোনাক এটা অনুৰোধ জনাইছো আমি গতিকে বাইদেৱে যদি দায়িত্ব লয় হয় নে নহয় বাইদেৱে আমাক কৈছে যে তেখেতে ৰাজহুৱাকে কৈছে যে উপায়ুক্তৰ হৈ তেখেত আহিছে উপায়ুক্ত মানে হৈছে জিলাখনৰ মুৰব্বী গতিকে জিলাখনৰ মুৰব্বী হিচাপে নিশ্চয় NSPC জিলাখনৰ এটা অংশত নিৰ্মীয়মান হৈ থকা অংশটোৰ ওপৰত তেখেতলোকৰ অধিকাৰ আছে হয় নে নহয় গতিকে তেখেতে আমাক উপায়ুক্ত মহোদয়ৰ লগত পাতে বা উচ্চপদস্থ বিষয়াৰ লগত পাতি তেখেতে আমাক এতিয়া আমাক কথা দিব লাগিব যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত NSPCৰ 10 দিনৰ ভিতৰত এটা আমাক আলোচনাত বহাই দিব লাগিব হয় নে নহয় 10 দিনৰ ভিতৰত আমাৰ এটা আলোচনাত বহাই দিব লাগিব সেই কথাটো যদি তেখেতে আমাক প্ৰতিশ্ৰুতি দিব পাৰে তেতিয়াহ'লে আমি প্ৰশাসনৰ কথা মানিম গতিকে আমি বাইদেউক অনুৰোধ জনাইছো এইকাৰণে আমি অনুৰোধ জনাইছো যে আমি দেখিছো ইতিমধ্যে আমি গম পাইছো আপোনালোক সকলোৱে জানে মই আকৌ পুনৰ দোহাৰিব বিচৰা নাই নদী বান্ধটো ভাঙি অৱস্থাৰ সৃষ্টি হৈছে 60 মেগাৱাটৰ কাৰ্বি লম্পি 60 মেগাৱাটৰ দৈয়াং হাইড্ৰ পাৱাৰ প্ৰজেক্ট নাগালেণ্ডত থকা পানী এৰি দিওঁতে গোলাঘাট জিলা জলমগ্ন হৈছিলে যোৱা বছৰ কাৰ্বি আংলঙৰ 75 মেগাৱাটৰ কাৰ্বি লম্পি জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ কাৰণে নগাঁও মৰিগাঁও হোজাই প্লাবিত হৈছিলে আপোনালোক সকলোৱে জানে ডিমা হাছাওৰ ক্ষুদ্ৰ দুটা নদীবান্ধ কপিলী নদীৰ ওপৰত থকা উন্নাংশু আৰু খন্দাং নদীবান্ধৰ ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প 50 মেগাৱাটো নহয় সেই পানী এৰি দিওঁতে 3খনকৈ জিলা জলমগ্ন হৈছিলে ভূটানৰ কুৰিচু নদীবান্ধৰ পানী এৰি দিয়াৰ কাৰণে বৰপেটা নলবাৰী বাক্সাত কি অৱস্থা সৃষ্টি হৈছে গতিকে এই পাহাৰৰ যদি খহি যদি ইয়াত কেনেবাকৈ জলপ্ৰলয়ৰ সৃষ্টি হয় তেতিয়াহ'লে ইয়াত কোনো মানুহ আমি বাচি নাথাকিম গতিকে বিষয়টো গুৰুত্ব বুজি একো গৰাকী আমাৰ অসমৰ বিষয়া হিচাপে আমি বিষয়টোক তেওঁলোকক দায়িত্ব ল'বৰ কাৰণে অনুৰোধ জনাইছো উপায়ুক্তক আচলতে প্ৰতিনিধিত্ব কৰি SDO এগৰাকী আহিছে তেখেতে আমাৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হৈছে যে অতি শীঘ্ৰে কম দিনৰ ভিতৰত এসপ্তাহৰ ভিতৰত NSPCৰ দায়িত্বশীল বিষয়াৰ লগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এখন বৈঠক তেওঁলোকে আলোচনাৰ কাৰণে আমাক মাতিম বুলি কৈছে অতি শীঘ্ৰে দিবৰ কাৰণে আমি তেখেতক বাধ্য কৰাইছোঁ আৰু এটা কথা স্পষ্ট আমি NSPCৰ বিষয়া দায়িত্বশীল বিষয়া যদি উপস্থিত নহয় তেতিয়াহ'লে কোনো কাৰণতে আমি আলোচনাত মিলিত নহওঁ এই কথা আমি জনাইছোঁ আৰু তেখেতলোকে আমাক যি কথা ইয়াত শিকাবলৈ আহিছে যে পাৰ্মিশ্যন লৈ আচলতে আমি প্ৰতিবাদ কৰিব লাগে সেইটো নামানো বুলি কৈছোঁ তেওঁলোকে আমাৰ যুক্তিত তেওঁলোকে কোনো উত্তৰ দিব পৰা নাই
আৰু এটা কথা আমি স্পষ্ট কৰি দিছোঁ যে জলবোমা সদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যাৰ জৰিয়তে অসমৰ লাখ লাখ মানুহৰ মৃত্যু হ'ব, সেই বান্ধ আমি কোনো যুক্তিত নামানো। আমাক উন্নয়ন লাগিব, কিন্তু মৃত্যুৰ বিনিময়ত হোৱা উন্নয়ন আমাক কেতিয়াও নালাগে। সেই কথাও আজি আমি স্পষ্ট কৰি দিছোঁ।